কোকৰাঝাৰৰ ডিৰেক্টৰনি বাইদেউ জনীও আছে হা তাইকে সুধিলোঁ সুধাই তেতিয়া ক'লে কি আপুনি হেৰি জলকীয়া আগটো ইমান ফলফলীয়া মই সুধিলোঁ আৰু ফলফলীয়া গতিকে জলকীয়া আগটো কাটি পেলাই মানে ঠেনি ধৰিব নেকি ঠেনি ধৰিলে আগটো কাটি দিব মন যায় আছে আগটো কাটি দিব হয় মন যায় আছে কিন্তু আকৌ কথা এটা হ'লে আগটো পেলি দিব মৰম লাগে এতিয়া আগটো ৰুলে হ'ব না নাই বুলি কৈছোঁ মই নাই 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 আপুনি এইটো কাম নকৰিব কাৰণ যিহেতু নেকি গুটিৰ পৰা হোৱা বস্তু এইটো আগৰ পৰা নহয় নহয় বেটা বকুল দৈমাৰা আগতে ঠিক কৰি দিছে কাটি দিছোঁ দি পেলাই ৰুইছোঁ জলকীয়া হৈ গ'ল চাপৰটা লাগি যায় জলকীয়া তাক নকলো সি নহ'লে মোৰ পৰা শিকিলোঁ হয়নে ইমান তৃণমূল ইমান সৰু সৰু মানুহৰ খুব ভাল ভাল মজা লগা কথা আছে হা গতিকে সিহঁতে অকণমান পোৱাৰ লগে লগে সিহঁতে লৈ ল'ব আৰু এটা কথা কৈছে কি নাই মানে কিবা কিবি বস্তু এনেকৈ আনিব যেতিয়া মই তামোল আনিম দেই তামোল এনেকুৱা ধৰণৰ এই যে ডাঙৰ তামোল বস্তু ডাঙৰ হ'ব চাপৰ পৰা দিব পাৰোঁ এই তামোলটো আনিব বিচাৰি আছোঁ আনছোঁ কি মই মানে হেৰি কৰি আছোঁ কণ্টেক্ট কৰি আছোঁ ঠিক তেনেকুৱা ধৰণে বস্তুটো কি কৰিব কাৰণে সেনেকৈ কৈ সেইটো মই যোৱাৰ পিছত তেতিয়া তেওঁলোকে কৈছে কি মানে বাহিৰা বস্তু কিছুমান আপুনি জলবায়ু পাৰ্থক্যৰ কাৰণে বৰ বিশেষ আপুনি হেৰি নকৰাই ভাল হা বৰ বিশেষ আপুনি তাৰ প্ৰডাকশ্যন নিবিচাৰিব আৰু নহ'ব জলবায়ু পাৰ্থক্য আছে এই বুলি ক'লে ক'লে মাটিৰ মানে পানী মাটি বায়ুৰ এনেকুৱা ধৰণৰ পাৰ্থক্য আছে বুলি ক'লে কোৱা তেতিয়া আচ্ছা 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 ঠিক আছে মই নকৈ থাকিব নোৱাৰিলোঁ ছোৱালীয়ে বুলি ক'ব পাৰি এটা ছোৱালীৰ মাক এতিয়া তাইক মই ক'লোঁ আচ্ছা ঠিক আছে বাৰু হেৰি লণ্ডন ফণ্ডন মই একদম মানে গোবৰত পৰি আছিলোঁ একদম গোবৰত বেপাৰ ঠাইত পৰি থকা মানুহ এনেকৈ থাকি থাকি গৈ 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 কেনেকৈ ওলাই গৈ 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 মই একদম ফৰেন পালোঁগৈ ফৰেন পাই পেলাই তাতে এনেকুৱা ধৰণৰ মানে তাতে এনেকৈ থাকোঁতে থাকোঁতে গৃহ সংসাৰী